হেল্ল' এভৰিৱান, চাউনা আছোঁ মই নটি ভিডিঅ'লৈ আৰু বহুত দিন হ'ল এটাও লং ব্লগ দিব পৰা নাই মই কাৰণ যিহেতু ঘৰতে আছোঁ সেইটো কাৰণে একো এটা কণ্টেণ্ট বিচাৰি নাপাওঁ আৰু আজি ভাবিছোঁ যে এটা বস্তু বনাম ৱাল হেণ্ডিং আৰু লগতে আপোনালোককো দেখুৱাই যাম আৰু কেনেকৈ কি কৰোঁ গোটেইখিনি দেখুৱাই যাম। এতিয়া আপোনালোকক দেখুৱাই আছোঁ কি বস্তু লাগে সেইটো বনাবৰ কাৰণে আৰু তাৰ কাৰণে প্ৰথমতে আমাক এনেকুৱা এখন পেপাৰ লাগিব। এইটো বৰফি কাটি লৈছোঁ আৰু মই আগতে আৰু এতিয়া ইয়াৰে আৰু কাটিব লগা আছে তো সেইখিনি আপোনাক দেখুৱাই যাম আৰু কেইখনমান লাগিব এয়া উকা কাগজ আৰু লাগিব এয়া কালাৰিং পেপাৰ দেখুৱাই দিছোঁ আৰু এয়া চাওক এনেকুৱা ধৰণৰ কালাৰিং পেপাৰ লাগিব আৰু লাগিব এখন কেঁচি ফেভিকল আঠা লাগিব যিহেতু কাগজ ব্যৱহাৰ কৰিম আৰু স্কেল এইখিনি প্ৰয়োজন হয় এইটো বনাবৰ কাৰণে। সো এতিয়া বনাবৰ কাৰণে ষ্টাৰ্ট দিওঁ। আপোনালোকে মোৰ লগে লগে চাই থাকিব দেই। আপোনালোক দেখুৱালে যে বৰফিটো মই আগতে কাটি থৈ দিছিলোঁ আৰু যিহেতু বৰফিটো কাটিছোঁ গোটেইখিনি নালাগে মোক ভিতৰৰ অংশখিনি নালাগে আৰু ছাইডত বৰফিকে আকৌ মই আঁকি লৈছোঁ লৈ এতিয়া কেঁচিৰ সহায়ত গোটেইখিনি ভালদৰে কাটি ল'ম আৰু কোনখিনি লাগে আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া চাওক এনেকৈ মই গোটেইখিনি ভিতৰৰ অংশখিনি কাটি ল'লোঁ লৈ এইখিনি ৰাখিব লাগিব আৰু এতিয়া যিহেতু কাৰ্ডবৰ্ডখন ইমান এটা মজবুত হৈ নাথাকিল সেইটো কাৰণে মই কাগজ কাটি লৈছোঁ তাৰ চাইজত লৈ এতিয়া মই গোটেইখিনি চাওক কাগজখিনি কাটি ল'লোঁ লৈ এতিয়া এইটোত গোটেইখিনিত মেৰিয়াই যাম। আৰু এয়া চাওক এইটো এনেকৈ গোটেইখিনি হৈ গ'ল আৰু এতিয়া লাগিব কালাৰিং পেপাৰখিনি আৰু কালাৰিং পেপাৰখিনি এটা চাইজতে কাটি লৈছোঁ কাৰণ যিহেতু গোটেইখিনি সমান হ'লে আৰু ধুনীয়া দেখা হ'ব সেইটো কাৰণে। আৰু চাওক এপাত এপাতকৈ মই কাটি লৈছোঁ আৰু এনেকৈ দুটা ভাগ কৰি মাজতে কাটি দি এতিয়া এনেকৈ আঠা লগাই দি দিছোঁ আৰু এইটো বনাবৰ কাৰণে একেবাৰে সহজ পদ্ধতি হয় একেবাৰে সহজ আৰু মোৰ দৃষ্টিত। আৰু এয়া চাওক গোটেইখিনি কাগজ কাটি লৈছোঁ এটা চাইজত আৰু এয়া গোটেইখিনি ফুলকেইটা হৈ গ'ল পাহিকেইটা আৰু টাইম লাগে অলপমান টাইম লাগে হয়। তাৰপিছতে এতিয়া মোক ফুলকেইটা বনাবৰ কাৰণে এয়া চাওক কাগজ লৈছোঁ উকা কাগজ আৰু এইটো বনাবৰ কাৰণে এটা চাইজ হ'লে ভাল হয় আৰু চাওক এটা ধুনীয়া চাইজত মই গোটেইখিনি কাটি লৈছোঁ এটা চাইজত হ'লে আৰু ফুলকেইটা এটা চাইজৰে হয় তেতিয়া দেখিবলৈ ভাল লাগিব কাৰণ ডাঙৰ সৰু হ'লে বেয়া লাগিব আৰু তাৰপিছত এয়া চাওক ফুলকেইটাও মই এটা এটাকৈ বনাই লৈছোঁ। আৰু এতিয়া ফুলকেইটাও হৈ গ'ল বনোৱা মোৰ। তাৰপিছত এতিয়া কাম আহিল তলৰখিনিত আৰু তলৰখিনি মই এনেকৈ তিনিটা পেটি বনাই লৈছোঁ কাগজৰে আৰু কাগজৰ পেটি বনাই লৈ যিহেতু এটা এটা পাহি বনাইছোঁ সেইকেইটা মই ইয়াতে দি যাম। তাৰপিছত তাৰ ওপৰত ফুলকেইটা মই লগাই যাম। আৰু এতিয়া মই ওপৰত ফুলকেইটা লগাই দিম আৰু এতিয়া যিহেতু ফুলকেইটা একেবাৰে খালী খালী লাগিব সেইটো কাৰণে মই মাজতে টোপটোত কালাৰিং পেপাৰটোৱে ব্যৱহাৰ কৰিছোঁ। আৰু যিহেতু বৰফি টাইপ হয় সেইটো কাৰণে মই তিনডালে ৰাখিছোঁ আৰু তিনডাল দিলেহে ভাল লাগিব, বেছিকৈ দিলেও ইমান এটা ভাল নালাগিব। আৰু এতিয়া চাওক মেইন কামটো হৈছে পাহিকেইটা লগোৱা আৰু সেইটো কাম আহি পালাক লাষ্টত আৰু তাৰপিছত এতিয়া মই পাহিকেইটা এটা এটাকৈ লগাই যাই আছোঁ। এইবোৰ কাম সময় লাগে হয় কিন্তু কেতিয়াবা কৰোঁ মনটো ভাল লাগে নহয়নে। আৰু এয়া চাওক এটা এটাকৈ লগাই গৈ আছোঁ আৰু ইয়াতে স্পীডত দেখিছে কাৰণে সোনকালে হোৱা যেন পাইছে কিন্তু অকণমান টাইম লাগিছে বনোৱাতে মোৰ।
এয়া চাওক মানে পাহিকেইটা লগোৱা মোৰ হৈ গ'ল। তাৰপিছত শেষৰ কামটো হৈছে ফুলকেইটা লগাই দিয়া, আৰু ফুলকেইটাও মই এটা এটাকৈ লগাই যাম গোটেইখিনিত। আৰু যিহেতু ফুলকেইটাৰ ওপৰখিনি খালী খালী লাগে, সেইটো কাৰণে মই কালাৰিং পেপাৰটো কাটি বৰফি চাইজত কাটি মই লগাই দিছোঁ। আৰু এতিয়া মানে গোটেইখিনি লগোৱা হৈ গ'ল। আৰু যিহেতু হাতেৰে লগালে উঠি, সেইটো কাৰণে কলমেৰে মানে ব্যৱহাৰ কৰিছোঁ কলমটো। তাৰপিছত এতিয়া ফাইনেলি মানে কমপ্লিট হৈ গ'ল। বহুত সময়ৰ মূৰত এয়া চাওক, এইটো ৰেডি হৈ গ'ল। তো আপোনালোকক বেক কেমেৰা কৰি মানে ভালদৰে দেখুৱাম। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নেক্সট ব্লগ এটা লগ পোৱাৰ আশাৰে আজি আহিছোঁ। বাই বাই।